হেল্ল' গাইজ, আপোনালোকক স্বাগতম জনালোঁ ট্ৰেভেল অসমলৈ। বৰ্তমান আৰু আজি নতুন ভিডিঅ'টো লৈ আপোনালোকক স্বাগতম জনালোঁ। মই এতিয়া আমাৰ এখন সৰু সুৰা গেলামাল দোকান আছে, এতিয়া দোকানৰ মাল আনিব যাম। তাকে আপোনালোকক ভাবিছোঁ অলপমান দেখাই দিওঁ কি হয় কি নহয়, চাই দিয়কচোন ভিডিঅ'টো আজি। হেল্ল' গাইজ, বৰ্তমান মই টাউনত যাই আছোঁ। আপোনালোকক টাউনৰ ভিডিঅ' অলপ চাই লওকচোন, আমাৰ মঙলদৈ টাউনখন। হেল্ল' গাইজ, মই বৰ্তমান আহি পালোঁ য'ত আমাৰ হ'লচেল দোকানটো আছে, য'ৰ পৰা মই মাল উঠাম বৰ্তমান। সেইখিনি আহি পালোঁ বাৰু। এইখানে হ'ল হ'লচেল দোকানখন, আপোনাৰ ইয়াতে মালটো উঠাম আৰু। তাতে মাল নাপালোঁ, ইয়াতে পালোঁ। তাতে এটা পায় এটা নাপায়, সেইকাৰণে ইয়াৰ পৰা ল'লোঁ আৰু। তাতে মাল নাই, ইয়াতে এতিয়া গুদামত আহিলোঁ, এতিয়া গুদামৰ পৰা মালটো ল'ম। এইটো গুদাম আপোনালোকৰ গুদাম। তাতে কামাখ্যা বান্ধত মাল নাপালোঁ, তাতে মাতৃ বান্ধত পালোঁ, মাতৃ বান্ধত মালটো ল'লোঁ। আৰু আছে কাম, আৰু দুটা মাল ল'ব আছে, লৈ পেলাই ঘৰত যাম আৰু। ঘৰত যাই লগ পাই আছোঁ আপোনালোকক। মই টাউনৰ পৰা আহি পালোঁ, মাল লৈ আহি পালোঁ। মাল বৰ্তমান আৰু আপোনাৰ এটা মাল আনিব যাই আছোঁ। প্ৰথম দোকানখনতে দেখালোঁ আপোনালোকক, তাতে মালে নাপায়। সেই দুটা এটা মাল পায়, এটা মাল নাপায়। তাতে কামাখ্যা মাতৃ বান্ধতে গ'লোঁ, মাতৃ বান্ধত যি মালটো পালোঁ, এয়া হাগা লাগি আছে ইয়াৰ। আৰু চাই দিয়কচোন ভিডিঅ'টো, আকৌ এটা মাল আনিব যাই আছোঁ মই, চাই দিয়ক। পতঞ্জলি ডিষ্ট্ৰিবিউটৰত আহিছোঁ, মালটো লৈ পেলাই আপোনালোকক লগ পাই আছোঁ। হেল্ল' গাইজ, আৰু এটা মালে আছিল, এইটো মাল লৈ আহিলোঁ। সেইটো মিঠাই দালে আজি 3টা মিঠাই দালে আনিলোঁ সেই গাইজ, গেছ ভৰাব আহিলোঁ, ঘৰত গেছটো শেষ হৈছে, তাই গেছটো ভৰাই লৈ যায়, সেইফালে লগ পাই আছোঁ আপোনালোকক। মালখিনি আনিলোঁ বাৰু, বহুত সময় হ'ল মাল আনা। আমাৰ ডাঙৰ গেছটো শেষ হৈছে, বহুত কেইদিনমান গেছ পোৱাই নাই, কিয় কাৰণে বা পোৱা নাই গম পোৱা নাই। বহুত দিন হ'ল সৰু গেছটোৰ পৰাই ভাত খাই আৰু। এতিয়া সৰু গেছটো ভৰাব গৈছিলোঁ, ভৰাই লৈ আহিলোঁ। কিয় কাৰণে বা পোৱা নাই ডাঙৰ গেছটো, মেছেজ দেখুওৱা নাই। এইটো সৰু গেছটো লৈ গৈছিলোঁ, তাকে ভৰাই লৈ আহিলোঁ। এইখিনি আৰু নেদেখালোঁ আৰু আপোনালোকক, আৰু কিনো ক'ম। আহক, ভাটিবেলা লগ পাম আকৌ আপোনালোকক, চাই দিয়কচোন ভিডিঅ'টো। হেল্ল' গাইজ, আপোনালোকক কৈছিলোঁ ভাটিবেলা লগ পাম বুলি। ভাটিবেলা হৈ থকা নাই বাৰু, এতিয়া সন্ধিয়া হ'ল। ইয়াকো লগ পালোঁ, ঘৰৰ কৈছে আজি মাংস অলপ লৈ মাংস ল'ব যাই আছোঁ। আজি যিহেতু আপোনাৰ শনিবাৰ, আজি শনিবাৰ নে? আজি শনিবাৰ, আপোনাৰ মাংস ল'ব যাই আছোঁ। বেছি মাংস নহয়, অলপ ল'ম। মায়ে যিহেতু মাংস নাখায়, অকল দাদা আৰু মই খাওঁ। আৰু ইও কামৰ পৰা আহি পেলাই। তই ক'ত কাম কৰে? মই ক'ব গ'লে ডেণ্টেলত কাম কৰোঁ, ডেণ্টেল ক্লিনিকত তাত থাকোঁ। তাতে চাই পেচেণ্টবোৰ চাই তাৰ কেয়াৰ কৰোঁ আৰু পেচেণ্টবোৰ। আপোনাৰ এই দাঁতৰ যোনবিলাক দাঁতৰ ডাক্তৰ যে, দাঁত চাত চাফা কৰিব পাৰিব। আৰু দাঁত চাফা কৰা বিষ হ'লেও তাতে যাব পাৰে। আৰু লাহনী চকতে আছে, আপোনালোকে যদি আহিব পাৰে। নাম কি? ব্ৰাইট স্মাইল ডেণ্টেল ক্লিনিক। ব্ৰাইট স্মাইল ডেণ্টেল ক্লিনিক আমাৰ ক্লিনিকটোৰ নাম। তাতে যদি আপোনালোকৰ কিবা যদি দাঁতৰ প্ৰব্লেম হয়, বা দাঁতৰ বা চাফা কৰিব লাগে, বা দাঁত উঠাব লাগে, তাতে বহুত আপোনাৰ আছে, গ'লে হ'ল। আহিব পাৰে আপোনালোকেও। লাহনী চকৰ পৰা অলপমান সোমাই আহিলে পাব, বা ভেবাহঁতৰ ফালৰ পৰা আহিলেও পাব। মই বাৰু বৰ্তমান একো কাম কৰা নাই। আমাৰ ঘৰৰ সৰু সুৰা দোকান এখন আছে, তাতে মই থাকোঁ, সৰু কাম চাম কৰি থাকোঁ। তাৰপিছত কিবা এটা কৰিম বুলি ভাবি আছোঁ, কৰিলে বাৰু আপোনালোকক দেখামে কি কৰোঁ। আৰু এইখন আমাৰ পাৰ্ক হয়, পিছফালে আছোঁ বৰ্তমান। ৰাতি হৈছে, দেখা নাপাব, পোৱাই নাই কিজানি। চাই চাওকচোন ভিডিঅ'টো। হেল্ল' গাইজ, আমি মাংসটো ল'ব কাৰণে টাউনত আহিলোঁ। আমাৰ টাউনৰ ওচৰত এটা মাছ বজাৰ আছে, তাতে মাংসৰ দোকানটো আছে। তাৰ পৰা মাংসটো লৈ কেনে আপোনালোকক দেখাই আছোঁ। গাত আজি শনিবাৰ যে, সেইটো কাৰণে গোটেই টাউনখনে বন্ধ হৈছে। অকল মাংসৰ দোকান এখন খোলা আছিল, মাংসটো ল'লোঁ আৰু। গোটেই টাউনে বন্ধ, মেক্সিমাম টাউন আপোনাৰ 80% বন্ধ হৈ আছে, 20% কিবা কিবি খোলা আছে। এইফালে SBI টো দেখাই দিয়ে, SBI টো আপোনাৰ SBI বাছটো ইয়াতে আছে, এইফালে আছে। হেল্ল' গাইজ, মাংসটো লৈ আহি পালোঁ। মাংসটো লৈ এতিয়া ঘৰৰ ওচৰতে আছোঁ।
মাংস এতিয়া ঘৰত যাই পেলাই ঘৰত দিয়ক দাদাই বনাব মায়ে নবনাই আমাৰ মানে মায়ে বনালে ভাল নালাগে খাই মেইন কথা সেইটো দাদাই বনালে খাই ভাল লাগে ইও আছে আজি বৰ্তমান মানে কচিকে আজি মানে গৰম মানে ঠাণ্ডাত পুৰা মাংস বহাব আৰু মানে ঠাণ্ডা পৰিছেতো গাছ বহুত ঠাণ্ডা পৰিছে নাই তাক মই ক'লো যে মোকো অকমান দিবি মানে এক বাটি সি যে কয় নিদো নাই ইয়াক দিব নোৱাৰা গাছ অকণমান আছোতো মানে বেছি দেখা যাব হ'লে গাইছ বেছি হ'লে দিলো এ নাই ইও ইয়াতো ঘৰত মাছ আছে আজি ইয়াত মাছ আছে আমাৰ ঘৰত দাদাই মইতো অলপমানে আনিলো তাৰপিছতে আপোনাৰ এতিয়া ঘৰত যাই পেলাই দি থৈ ঘৰৰ ওচৰতে আছো মছলাটো ল'ব আহিছিলো তাকে মছলাটো লৈ লওঁ মছলাটো লৈ পেলাই যাই আছো আৰু আজি ভিডিঅ'টো এইখিনিয়ে আছিল ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে যিহেতু আমাৰ চেনেলটো আৰু ভিডিঅ'বিলাক পাই থাকিব এতিয়া সোনকালে পাব আমাৰ ভিডিঅ' দিয়া লেট হৈ আছে বাৰু আপোনালোকৰ আৰু আপোনালোকে চাই আছে ভিডিঅ' কিন্তু ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ গাইজ ছাবস্ক্ৰাইবটো কৰি দিলে মানে আমাৰ ভাল লাগিব ভিডিঅ' বনাব আমাৰ উৎসাহ ৰাখিব ছাবস্ক্ৰাইবটো কৰি দিব গাইজ তো বাই আজিলৈ বাই